हावराघाटनि उत्तर बरबिल कालीबारि सिमलुतला बाजाराव गिख्रंथाव अर खामनायाव गंथाम दखाना सेवहांगार जालाङो। कार्बि आंलं जिल्लानि हावराघाट थानानि सिङाव थानाय उत्तर बरबिल कालीबारि सिमलुतला बाजाराव हरनि 2 रिंगासो समाव गिख्रंथाव अर खामनाय जाथाय जालाङो। अर खामनायनि गुबै जाउनखौ मिथिनानै मोनाखै। गिख्रंथाव अर खामनाय बे जाथायजों गंथाम दखाना खामनानै सेवहांगार जानायजों लोगोसे गोबां लाख रांनि मुवा बेसादा खामनानै सिलिंखार जायो होनना मिथिनो हादों। उनाव ओनसोलनि रायजोफोरनि हेफाजाबै हावराघाटनि अर खोमोरग्रा हानजाया नुजाथिनानै अरखौ खोमोरनो हायो। गुबुन फारसेथिं गिख्रंथाव अर खामनायाव सिलिंखार जानाय गंथाम दखाननि बिगुमानो सोरखारनिफ्राय अनसुंथाइ होनो खावलायो। যোৱাকালি ৰাতি 3:15 মান বজাত আমি খবৰ পাইছোঁ। খবৰ পাই কিনে আমি ইয়াতে আহিছোঁ। আহি দেখোঁ 3খন দোকান উত্তৰ বৰবিল চিমনতলা বজাৰত, কাৰ্বি আংলং জিলাৰ হাৰাবাদ অন্তৰ্গত উত্তৰ বৰবিল চিমনতলা বজাৰত আমাৰ নিজৰে দোকান, মোৰ কাপোৰ দোকান, বাকী কসমেটিক, লগতে শ্বু, ডাঙৰ চাইকেল ষ্ট'ৰ। এই 3খন দোকান সম্পূৰ্ণৰূপে জুইত যাই গ'ল। একদম সম্পূৰ্ণৰূপে আমি একো ওলাব পৰা নাই। আৰু এই 3খন দোকান, 2খন দোকান আমাৰ কালীবাৰীৰ ভিতৰতে ডাঙৰ দোকানেই আছিলে। প্ৰায় অনুমানিক আমাৰ মোৰ নিজৰ দোকানতে 45 লাখ মান হৈ যাব। ভাইটিৰ দোকানতো তেনেকৈ আছে আৰু খুৰাৰ দোকানতো প্ৰায় 1.5 লাখ টকাৰ মাল আছে। অনুমানিক কিমান টকা? আমাৰ 3খন মিলে প্ৰায় 1 কোটি ক্ৰছ আছে। তো দুৰ্ভাগ্য, আমি 3:15 মান বজাতে আহি দেখিলোঁ দোকানৰ অৱস্থা একেবাৰে নাই। আমি সোমাব পৰা নাই, এটা বস্তু আমি ওলাব পৰা নাই। কিন্তু মানে আৰু আমি লাইফটো আমাৰ সম্পূৰ্ণৰূপে শেষ গ'ল আৰু আমি ইয়াৰ মানে আৰু উঠিব পৰা আৰু অৱস্থা নাই। আমি 1 টকাৰ বস্তু ওলাব পৰা নাই। আমি লাইচেঞ্চ বনাইছোঁ, আমাৰ কাৰ্বি আংলঙৰ আমি ট্ৰেড লাইচেঞ্চ বনাইছোঁ, ট্ৰেড লাইচেঞ্চ আছে। আমি প্ৰশাসনৰ লগতে আমি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক অনুৰোধ কৰিম যাতে আমাক কিবা এটা সাত্বিক সকাহ দিয়ে, যাতে আমি আমাৰ পুনৰাই ব্যৱসায়টো আমি আৰম্ভ কৰি চলি যাব পাৰোঁ। আমি অনুৰোধ কৰিছোঁ আপোনাৰ জৰিয়তে যাতে আমাক অলপ আমি সাত্বিক সহায় পাওঁ। আমি আৰু উঠিব নোৱাৰিম ছাৰ, আমি সম্পূৰ্ণৰূপে বৰবাদ হৈ গ'লোঁ। আগতো 2বাৰ জ্বলিবলৈ চেষ্টা হৈছিলে, কিন্তু 2বাৰ আমাৰ লাগিছে যদিও আমি অলপ বচাইছোঁ, আমি জুই যাব নাই। কিন্তু এইবাৰ আমাৰ আৰু মানে আমি আৰু ক'বলৈ নাই, অৱস্থা শেষ। আমি কেনেকৈ চলিম, কি কৰিম? অলপকৈ দোকানটো আমি ডাঙৰ কৰি ইমান মাল উঠাইছিলোঁ। ৰিচেণ্টলি দোকানত আমি মাল উঠাইছোঁ, কিন্তু এতিয়া আৰু মানে আৰু কি ক'ম ছাৰ, আমাৰ পূৰা অৱস্থা বেয়া। যদি আমাক কাৰ্বি আংলং অট'নমাছ কাউন্সিলে মাননীয় CM ছাৰ তুলিৰাম ছাৰে যদি আমাক কিবা এটা সহযোগিতা আগবঢ়ায়, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াও যাতে আমাক কিবা এটা হেল্প তেখেতে কৰে, আমি পুনৰাই ব্যৱসায়টো চলাই যাব পাৰোঁ। আমি মানে আপোনালোকে দেখিব পাৰিছে, আমি মানে একদম কি ক'ম, একো ওলাবই পৰা নাই দোকানৰ পৰা, একো ওলাব পৰা নাই, একেবাৰে চাটাৰে খুলিব পৰা নাই। ফায়াৰ ব্ৰিগেড আহিছে যদিও অলপ দেৰিকৈ আহিছে, তেওঁলোকে হাৰাহটৰ পৰা আহিছে। কিন্তু ফায়াৰ ব্ৰিগেড অহাৰ আগতেই দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গ'ল আৰু একো ওলাবই পৰা নাই। এইখিনিয়ে কথা আৰু যাতে আমি কিবা এটা সহায় পাওঁ। খবৰ পাইছে নেকি? কেনেকুৱা লাগিছিলে বা? মানে চবতকৈ আচৰিত কথা হ'ল, আমাৰ 2টা দোকানত আমি কাৰেণ্ট সোমোৱাই নাই। আমি চ'লাৰ পেনেলৰ জৰিয়তে দোকান কৰি আছোঁ আজি আমি 5-6 বছৰৰ পৰা। তো ৰাতি 12:20 মান বজাত আমাৰ ভাইটি এটা ৰিচিপশ্যন আছিলে, পাৰ্টিৰ পৰা আহি আছে, তেতিয়াও দোকানত একো প্ৰব্লেম নাই। আৰু মই নিজে যোৱাকালি আমি ধূনা-বাতিও লগোৱা নাই, তো জুই কোনো ধৰণে শ্বৰ্ট চাৰ্কিটৰ পৰা লাগিছে বুলি এইটো আমি কেতিয়াও ভাবিব নোৱাৰোঁ, এইটো অসম্ভৱ কথা। তো সম্পূৰ্ণৰূপে আমি ধাৰণা কৰিছোঁ কোনোবা দুষ্কৃতিকাৰীৰ দ্বাৰা এইটো অগ্নিকাণ্ড সংঘটিত হৈছে। এইটো সম্পূৰ্ণৰূপে মানে এইটো আৰু এক্সপেক্ট কৰিব পাৰোঁ যে এইটো দুষ্কৃতিকাৰীহে কৰিছে, কিয়নো কাৰেণ্ট থাকিলে আমি শ্বৰ্ট চাৰ্কিটৰ কথা চিন্তা কৰিব পাৰিলোঁ হয়। আমাৰ দোকানত কাৰেণ্টেই নাই, আৰু ইভেন আমি ধূনা-বাতিও লগোৱা নাই যোৱাকালি। তো আমি 12টা পিছত তেখেতে এইটো ৰাস্তা দি গৈছে, দোকানৰ অলপ চাইছে এইফালে কি হয়, তেতিয়াও একো নাই। তো ইয়াৰ পিছতে এই ঘটনাটো সংঘটিত কৰিছে। তো ইয়াৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ বা আমি ধাৰণা কৰিছোঁ যে সম্পূৰ্ণৰূপে দুষ্কৃতিকাৰীৰ দ্বাৰা এই ঘটনাটো সংঘটিত হৈছে। আমাৰ সম্পূৰ্ণ লাইফটো বৰবাদ কৰি দিছে দুষ্কৃতিকাৰী। তো এইখিনি আমি মানে কি ক'ম, মানুহৰ লগত এনেকৈ কৰিব নাপায়।
একটা জিনিসের মধ্যে আছে Lo